হেল্ল' বন্ধুসকল, আপোনালোকৰ সকলো ভালে আছে। আজি মোৰ নতুন আৰু এটা ভিডিঅ' লৈ আপোনালোকক সময় দিছোঁ। আজি ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব, নিশ্চয় ভিডিঅ'টো ভাল লাগিব। যে আজিৰ ভিডিঅ'টো মই সেইটো ক'ব বিচাৰিছোঁ যে H.S.L.C মেট্ৰিকৰ আজি হৈছে ৰিজাল্ট। আৰু H.S.L.C মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীসকলক মই এইটো ক'ব বিচাৰিছোঁ যে বিগত 10 বছৰ ধৰি তোমালোকে পঢ়ি মেট্ৰিক পৰীক্ষাটো দিছিলা আৰু সেই পৰীক্ষাটোৰ আজি হৈছে ৰিজাল্ট। মই আশা কৰিছোঁ সকলো ৰিজাল্টটোৱে ভালে হ'ব আৰু ভালে হ'ব বুলি মই নিশ্চিত যে আমাৰ এই সমাজখনত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক H.S.L.C পৰীক্ষা দিছিল সেইবিলাকক মোৰ অন্তৰস্থলীৰ পৰা মই ধন্যবাদ জ্ঞাপন যাচিছোঁ। আৰু তোমালোকে ভাল আৰু ভাল ৰিজাল্ট H.S. ছেকেণ্ড ইয়াৰত আনিবা বুলি মই আশা কৰিছোঁ। তোমালোকে হৈছে এইখন সমাজৰ ভৱিষ্যত। তোমালোকে এইখন সমাজক পৰিৱৰ্তন কৰিব পাৰিবা। তোমালোকে আৰু ভালদৰে পঢ়া আৰু এইখন সমাজত এজন গুণী জ্ঞানী ব্যক্তি হিচাপে চিনাক্ত কৰিবলৈ চেষ্টা কৰা। কাৰণ এখন শিক্ষিত সমাজ আগুৱাই যাবলৈ বেছি সময় নালাগে আৰু সেই শিক্ষিত মানুহসকলে সমাজখনক এটা শিক্ষিত ৰূপত লৈ যাব পাৰে। আৰু সেই মানুহবিলাক সেই মূল সমাজৰ মূল মেৰুদণ্ড হৈছে সেইটো কাৰণে তোমালোক এতিয়া উচ্চ স্তৰ শিক্ষাত যাবা আৰু ভালদৰে পঢ়া আৰু এইখন সমাজত একোজন গুণী জ্ঞানী ব্যক্তি হোৱা, যেনে এজন ভাল ডক্টৰ, এজন ভাল পুলিচ অফিচাৰ, এজন IPS, এজন ভাল শিক্ষক। আৰু সকলোতকৈ ডাঙৰ হৈছে শিক্ষকে এইখন সমাজক পৰিৱৰ্তন কৰিব পাৰে। মই ভাবোঁ সকলোৱে এটা নহয় এটা লক্ষ্য লৈ এই এক্সামটো দিছিলা আৰু সেই এক্সামটোত তোমালোকে ভাল ফলাফল আনা। সকলোৱে ভাল ৰিজাল্ট কৰিবৰ কাৰণে এক্সাম দিছিলা আৰু ভাল ৰিজাল্ট হ'বই। আৰু যিবিলাকৰ ৰিজাল্টটো অলপ বেয়া হৈ যায় সিহঁতে ইমান দুখী হ'ব নালাগে, কাৰণ চেষ্টাৰ অসাধ্য একো নহয়। কিবা এটা কাৰণত কিবা এটা প্ৰব্লেমৰ কাৰণে তোমালোকৰ হয়তো পৰীক্ষাটো বেয়া হৈছে, কিন্তু তোমালোকে চেষ্টা এৰি নিদিবা। তোমালোকে আৰু আগুৱাই যোৱা আৰু দেখুওৱা যে এইটো এক্সামত হয়তো আমালোকৰ পৰীক্ষাটো বেয়া হৈছে, কিন্তু নেক্সট এক্সামত তোমালোকে এনেকুৱা পঢ়ি দেখুওৱা যে আমাৰ ৰিজাল্টটোৱে এইখন সমাজত এটা ভাল গুণ কঢ়িয়াই আনিব। চেষ্টা কৰিলে কি কৰিব পৰা নাযায়, সেইটো কাৰণে তোমালোকে চেষ্টা কৰি থাকা। তোমালোকৰ এক্সামেই ভালে হ'ব আৰু তোমালোকে এটা ভাল ৰিজাল্ট আনিব পাৰিবা বুলি মই আশা কৰিছোঁ। আজি ভিডিঅ'টো ইয়াতে আছিলে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যাবলৈ সহায় কৰিব।